তো হে গাইজ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ মানে কি বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাই মানে কি অলপমান মোৰ গাটো বেয়া আছিল। বাকী আজিৰ ভিডিঅ'টো মানে অলপ বেলেগতকৈ বেলেগ টাইপ হ'ব। মানে কেনেকুৱা ধৰণৰ আপোনালোকে জানিবই যে আমি সেই মানে কি এখন খেলৰ ওপৰত মানে কি কিছুমান বস্তু জানিম, যিখন খেল হয়তো আপোনালোকে জানে, মানে ক্ৰিয়েটিভ খেল বুলি কোৱা হয়। সেই খেলাখনৰ বিষয়ে জানিবলৈ মানে মই আমাৰ ওচৰৰে এটা কোচিং চেণ্টাৰত যাই আছোঁ। তো বলক ভিডিঅ'টো চাই থাকক আৰু তাৰ বিষয়ে আমি বহুখিনি কথা জানিব বিচাৰিম তাৰ পৰা, আৰু খেলখনো দেখাম কেনেধৰণে মানে শিকাই আছে। তো তাত গোটেইখিনি দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আহি পাই গ'লো ইয়াত, আৰু ভিতৰৰ ফালে শিকাই আছে। আৰু ইয়াত যিজন মানে প্ৰশিক্ষক আছে তেখেত মোৰ ভাইজানে হয়। তেখেতৰ লগত কথা পাতিম, আপোনালোকেও দেখা পাব। তো ভিডিঅ'টো চাই থাকক। যিহেতু মানে খেলখনত এক্সাৰচাইজৰো প্ৰয়োজন আছে, তো সেইকাৰণে মানে এক্সাৰচাইজ কৰা আছে তেওঁলোকক, আৰু খেলখনো কেনেদৰে খেলে দেখাম আপোনালোকক। গাইজ মোৰ লগত আছে মানে কি অভিভাৱক 3গৰাকী। তো সকলোক মই সুধিব বিচাৰিছোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক বেলেগ মানে খেল মানে কি বেলেগ ক্ষেত্ৰত নিদি এই ক্ষেত্ৰখনলৈ কিয় আনিলে। তো আপোনালোকে কৈ দিব। নমস্কাৰ। মানে কি আপোনাৰ নামটো জনাই দিব। মোৰ নামটো নিবেদিতা ডেকা। মোৰ ল'ৰা ইয়াত মানে কি খেলে মানে মানুহৰ মানসিকভাৱে সুস্থ ৰাখে, তোমাৰ শৰীৰটো সুস্থ ৰাখে, আৰু মানে খেলৰ দ্বাৰা মানুহ বহুত আগুৱাই যাব পাৰে। আৰু আজিৰ যুগত কেৰাটেটো ইমান মানে হেৰি হৈছে যে কেৰাটেৰ দ্বাৰা আগুৱাই যাব পাৰে, যাব পাৰে, খেলিব পাৰে ভালকৈ। তো সেইটো এটা ভাবি দিছোঁ আৰু সি আগুৱাই যায়, খেল জগতত আগুৱাই যায়। তো আপোনাক ধন্যবাদ জনালোঁ কথাখিনি জনোৱাৰ বাবে। এইবাৰ মানে কি খেলখন কেনেদৰে খেলে তাৰ বিষয়ে মানে কিছু প্ৰশিক্ষণ দি আছে, চাব পাৰে আপোনালোকে। আৰু খেলখনো দেখাম আপোনালোকক কেনেদৰে মানে খেলা হয়। চাই থাকিব ভিডিঅ'টো শেষলৈ। 1, 2, 3, 4, 5, 6, 7, 8. আৰু ইয়াৰ মাজতে মই আৰু এটা বস্তু লক্ষ্য কৰিলোঁ, আপোনালোকেও হয়তো লক্ষ্য কৰিছে। এইবিলাক চাব পাৰে, মই দেখাই দিছোঁ ভালদৰে। তো এইবিলাক মানে কি ডাঙৰ ডাঙৰ যিবিলাক খেলুৱৈ আছে বিখ্যাত, তো তেওঁলোকৰ ফটো ইয়াত লগাই থোৱা আছে, চাব পাৰে। তো গাইজ মানে কি মই ভাইজানক এই বিষয়ে মানে কি মইতো ইমান এই বিষয়ে নাজানো, তথাপিও যিখিনি জানো তাৰ ওপৰত ভিত্তি কৰি কিছুমান কথা সুধিম, আৰু তাৰ লগতে মোৰ চেনেলটোৰ ফালৰ পৰা মই তেখেতক অলপ মৰম দিব বিচাৰিছোঁ। তো আগে মৰমটো দি লওঁ। তো গাইজ মোৰ লগত আছে ভাইজান, আৰু ভাইজানক মই অলপ কিবা কিবি সুধিম এই বিষয়ত। প্ৰথমতে সোধোঁ ভাইজান, মানে কি এই কোচিং চেণ্টাৰটো ক'ত অৱস্থিত, গোটেইখিনি এড্ৰেছ কৈ দিলে ভাল হয়। আৰু হয়, পোনপ্ৰথমতে মই চবকে সকলোকে নমস্কাৰ জনালোঁ। আৰু নামটো কি আছিল? জে মিক্স ব্লগ। মোৰ ভাইটি হয়। তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ক্লাবত অহাৰ কাৰণে। আমাৰ এইটো এটা কাৰাটে হয়। কাৰাটেটো আমাৰ কমলপুৰত অডিটৰিয়াম হল এটা আছে। অডিটৰিয়াম হলত আমি ৰাতি আবেলি 4 বজাৰ পৰা গধূলি কি বুলি কয় সন্ধিয়া 7 বজালৈ আমি প্ৰশিক্ষণ কৰোঁ। তাৰপিছত আমাৰ কমলপুৰতে অৱস্থিত। তো নেক্সট কথাটো হ'ল, প্ৰথম অৱস্থাত মানে কি যিখিনি ল'ৰা ছোৱালী আহে, তো প্ৰথম অৱস্থাত তেখেতসকলক কেনেকুৱা ধৰণৰ মানে শিকায়, আৰু প্ৰথম অৱস্থাত কেনেকুৱা ট্ৰেইনিং দিয়ে। হয়, প্ৰথমতে আমাৰ কেনেকুৱা, আমাৰ ইয়াতে ধৰ ফাৰ্ষ্ট অহাৰ ল'লে আমি ফিজিকেলিটো হেৰি কৰোঁ। আমাৰ ইয়াতে ধৰ য়োগাবিলাক কৰোৱা যায়, তাৰপিছত এক্সাৰচাইজ কৰোৱা যায়। তাৰোপৰি আমাৰ চেল্ফ ডিফেন্স, তাৰোপৰি আমাৰ এইটো গেমৰ কাৰণে প্ৰিপেয়াৰ কৰা যায়। তো নেক্সট প্ৰশ্নটো হ'ল, মানে কি এই বস্তুটো যিটো কেৰেটি বুলি কয় আপোনালোকে, তুমি শিকাই আছা, তো এই বস্তুটো শিকালে ল'ৰা ছোৱালীখিনি মানে কেনেকুৱা ধৰণৰ লাভৱান হ'ব পাৰে, তেখেতৰ মানে কি জীৱনত কেনেকুৱা ধৰণৰ মানে কি লাভৱান হ'ব পাৰে। লাভৱান বুলি ক'লেতো এতিয়াতো ধৰ গেমবিলাকতো আজিকালিতো কেনেকুৱা কৰিছে, যেতিয়া ছিনিয়ৰ বেটছবিলাক আজিকালি এনেকুৱা কৰি দিছে যে নেশ্যনেলত মেডেল লগালে আজিকালি ধৰ মানে চাকৰিৰ সুবিধা দিছে চৰকাৰে। সেনেকুৱা চিষ্টেমত ধৰ বহুত সুবিধা আছে, চৰকাৰৰ ফালৰ পৰা ইমানখিনি সুবিধা দিছে। প্লাছ
আজিকালি মানে সৰু সৰু ল'ৰাবিলাকে ষ্টেট খেলাত মেডেল লাগিলে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে আমাৰ অসম ৰাজ্যিক কাৰাটে সন্থাৰ যিখিনি মানে গোটেইখিনি মেডেলিষ্টখিনিক আৰু গোটেইখিনি সুবিধা দিছে আৰু ৰিচেণ্টলি এখন হৈ গ'ল ইউথ অলিম্পিক বুলি গোটেইখিনি আমাৰ ইয়াৰো প্লেয়াৰ এজনে খেলিছিলে তো সেনেকুৱা বহুতখিনি সুবিধা হয় আৰু বাকী মানে কি এই সৰু ল'ৰা ছোৱালীখিনি মানে কিমানমান বয়সৰ পৰা তেওঁলোকক এডমিশ্যন দিব পাৰি ইয়াত ধৰ 5 বছৰৰ পৰা মানে ভাল হয় আৰু 5 বছৰৰ পৰা দিব পাৰি বৰ্তমানলৈকে মানে এই কোচিং চেণ্টাৰটোত ইয়াৰ পৰা আৰু তো কিমান মানে কি অসমৰে হওক বা অসমৰ বাহিৰৰ হওক মানে ক'ত ক'ত খেলিব গৈছিল আমাৰতো এতিয়া আমি মোটামুটি আৰু 3 মাহমান হ'ল আমি গোৱাত খেলিব গৈছিলোঁ নেশ্যনেল গেম আছিলে আমাৰ ইয়াৰ পৰা 9জন প্লেয়াৰ গৈছিলোঁ 9জনৰ আমাৰ 8জনেই গ'ল্ড মেডেল আনিছে প্ৰথম স্থান পাইছে আৰু বাকী এজনে চিলভাৰ মেডেল পাইছে তো আমাৰ গোটেইখিনি ভালে কৰিছে প্লাছ আমাৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন হৈ গ'ল ৰঙিয়া ডিষ্ট্ৰিক্ট গেম ৰঙিয়াত হৈছিল আমি ৰঙিয়া ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আছোঁ ডিষ্ট্ৰিক্ট চিলেকশ্যন আৰু এই যোৱা 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে আমাৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে 14 বছৰৰ পৰা 18 বছৰলৈ তাত ময়ো খেলিছিলোঁ মই ব্ৰঞ্জ মেডেল পদক পাইছোঁ এতিয়া মোৰ ষ্টেট গেমছৰ কাৰণে চিলেকশ্যন হৈছোঁ তাৰপিছত আমাৰ চাব জুনিয়ৰখিনি আমাৰ ডিচেম্বৰত হ'ব তো সেইটো কোকৰাঝাৰত হ'ব তাৰ কাৰণে আমাৰ গোটেই ৰয়েল কাৰাটে একাডেমীটো আমাৰ ৰঙিয়া ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম স্থানত আছে আমাৰ মোটামুটি ধৰ 40জনমান ল'ৰা চিলেকশ্যন পাইছে তাত খেলিব যাব বাকী ভাইজনক ধন্যবাদ জনালোঁ এইখিনি কথা জনোৱাৰ বাবে আৰু তেখেতক আৰু এবাৰ ধন্যবাদ জনালোঁ কাৰণটো মানে কি এই সৰু সৰু ল'ৰা ছোৱালীখিনিক তেখেতে এই ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে ধন্যবাদ জনালোঁ আৰু আগলৈ যাতে আমাৰ ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীখিনি মানে কিবা এটা পথত উন্নতি কৰিব পাৰে বা এই খেলখনত মানে কিবা এটা আহৰণ কৰিব পাৰে তো তাৰ কাৰণে আশা ৰাখিলোঁ খেলখন খেলাৰ কিছু নিয়ম আছে তো মাইনাজনীয়ে তাৰে অলপ দেখাই দিব আৰু গাইজ মানে কি খেলখনৰ যিখিনি নিয়ম নীতি আছে বা কেনেদৰে শিকায় তো সেইখিনি গোটেইখিনিতো দেখাই দিব নোৱাৰোঁ মই তো তাৰ মাজৰে কিছু অংশ মই দেখাই দিছোঁ মানে যিখিনি পাৰি বা যিখিনি মানে কি আপোনালোকক দেখুৱাটো জৰুৰী তো সেইখিনি দেখাই দিছোঁ আপোনালোকে চাই থাকক আৰু ইয়াৰ পিছতে মানে খেলখনো চাম কেনেদৰে খেলা হয় মেইন খেলাখন কেনেদৰে খেলা হয় সেইখিনি দেখাই দিছোঁ আপোনালোকক চাওক এইবাৰ Go! 进去 ，Space。গাইজ তাৰ পৰা আহি গ'লোঁ আৰু স্পেচিয়েলি থেংকছ ভাইজানক মানে ইমদাদ আলী তেখেত মোৰ ভাইজানে কৈছোঁ তো তেখেতক ধন্যবাদ জনালোঁ আৰু কথাটো হ'ল গাইজ এই বিষয়ত যদি আপোনালোকে মানে কি বিশেষভাৱে কিছুমান কথা জানিব বিচাৰে মোৰ ডিছক্ৰিপশ্যনত এটা লিংক আছে মানে ভাইজনৰ মানে চেনেল এটা আছে ইমদাদ কেৰেটি বুলি তো তাতে খেলখনৰ ভিডিঅ' সকলো ধৰণৰ ভিডিঅ' পাবা আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালীখিনিক মানে এই খেলখন শিকাব বিচাৰে তো ডিছক্ৰিপশ্যনত নম্বৰটো দি দিম যোগাযোগ কৰি গোটেইখিনি কথা জানি ল'ব আৰু আপোনালোকৰ ল'ৰা ছোৱালীখিনিক দিব পাৰিব তো এইখিনি আছিল ধন্যবাদ